হেল্ল' গুড ইভিনিং সকলোকে আকৌ আহি গ'লোঁ দেই। অলপ আগত যিটো ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ সেইটো ভিডিঅ'ত সকলোৱে আপলোড কৰাৰ লগে লগে এটাই কথা কৈছে যে ৰেচিপিটো যিমান পৰা সিমান সোনকালে দিবা দেই, চাবলৈ মন গৈ আছে কেনেকৈনো বনাইছা। আজি মই নিদিওঁ বুলিয়ে ভাবিছিলোঁ বুজিছে, আপোনালোকে ভিডিঅ'টোত ইমান মৰম দিয়াৰ কাৰণে ভাবিলোঁ কেলেনো ৰখাই থৈ দিয়েই দিওঁ আৰু। তো এয়া বনাবলৈ আৰম্ভ কৰি দিলোঁ তাৰপিছতেই। তাৰপৰা এতিয়া ভিডিঅ'টো সেয়া প্ৰথমে তেল দিছোঁ অলপ সৰহকৈ দি দিছোঁ আৰু অকণমান। তাৰপৰা এয়া তেজপাত দিছোঁ আৰু গোটা গৰম মছলা, ইলাচি, দালচেনি, লং আৰু লগতে এয়া গোটা জিৰা কেইটামানো দি দিছোঁ। তাৰপিছত এয়া চাওক ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ, দেখিছেনে? মস্ত ডাঙৰ পিঁয়াজ লৈছোঁ, 3টা লৈছোঁ, কিন্তু 3টা চাগে অকণমান বেছিয়ে হ'ব নেকি, মই 2টাই কাটি ল'লোঁ। তাৰপৰা এতিয়া পিঁয়াজখিনি অলপ টাইম ভাজি থাকিম আৰু অকণমান ব্ৰাউন হোৱালৈকে। লগতে হালধি 1 চামুচ দিছোঁ আৰু পিঁয়াজটো অলপ কমকৈ দিছোঁ, মানে বস্তুটো গ্ৰেভি বা এনেকুৱা জোল টাইপৰ নকৰোঁ যে, ড্ৰাই ফ্ৰাই হিচাপত ৰাখিম। আৰু এইফালে নহৰু লৈছোঁ, নহৰু পূৰা 1টা লৈছোঁ আৰু আদা এটুকুৰা লৈছোঁ। তাৰপৰা সেয়া পিঁয়াজতে লগালগ একেলগে ভাজি দিছোঁ। এয়া চাওক অকণমান টাইম ভজাৰ পিছতে পিঁয়াজখিনি ইমান ধুনীয়া ব্ৰাউন হৈ গৈছে। তাৰপাছতে এয়া পেটুখিনি দি দিছোঁ। দেখিব কেনেকুৱা পাস্তা টাইপ লাগিছে ন? পূৰা মানে ভিজা হৈ আছে যে, এতিয়া দহিখিনি লগালগ বনাইছোঁ কাৰণে পানী টাইপ হৈ আছে। এতিয়া পানী যে বহুত ওলাব এতিয়া অলপ টাইম। 15-20 মিনিটমান সময়ৰ পিছতে চাওক পানীখিনি একদম ধুনীয়াকৈ শুকাই গৈছে। আৰু গেছৰ ফ্লেমটো পূৰা হাই কৰি দিছিলোঁ কাৰণে আৰু জলদি শুকাই গ'ল অলপ। তাৰপৰা ইয়াত দেখিছেনে, অকণমান শুকাই যোৱাৰ পিছতে এটা বিলাহী দি দিছোঁ আৰু লগতে অকণমান মছলা এড কৰিছিলোঁ। সেইখিনি আচলতে ভিডিঅ' কৰা নহ'লে বাৰু। মছলা বিশেষ একো দিয়া নাই, অকল কাশ্মীৰী দিছিলোঁ আৰু এইটো কি কয় জিৰা পাউডাৰ দিছিলোঁ সেই 2টাৰ বাহিৰে একো দিয়া নাই। তাৰপিছত এয়া চাওকচোন ভোট জলকীয়া, জ্বলাটোতো মেইন আৰু ন, এতিয়াতো যিমান জ্বলা খায় আপুনি সিমান হিচাপত জ্বলা দি দিব। তাৰপিছত আৰু এয়া হৈয়ে গ'ল, দেখিছেনে? বেছি সময় নালাগিলেই। সেই প্ৰথমতে সেই যিখিনি পানী যে ওলাই গ'ল ন বহুত টাইম, সেই পানীখিনিতে মানে পূৰাপূৰি সিজিয়ে গ'ল আৰু। তাৰপৰা শুকোৱাৰ পিছতে আৰু লাহেকৈ নমাই দিলোঁ। এতিয়া খাব পৰাও হৈ গৈছে। একদম শুকানকৈ ভাজিছোঁ, দেখিছেনে? সেইকাৰণে লগত আলু এটাও দিছোঁ, মানে মোক সানি খাবলৈ অকণমান আলু লাগে সেইকাৰণে।